ঐ লৰা শুই থাকো কালি ৰাতি চুৰ ধৰিটো বৰ টোপনি ধৰিলে নি এতিয়া 10টা বজালৈকে শুই আছ যে কি চিঞৰি থাকা আজি তো স্বাধীনতা দিৱস গম পাও নাই উঠ থাকো গোটেইখন ফ্লেগ লগাব লাগে পতাকা গাড়ীত লগাব লাগে ঘৰত লগাব লাগে শান্তি নাই আৰু শুবলে কাইলৈ পৰা শুই থাকিবি আজি উঠ সেই চুৰকেইটাকনো কি কৰিলে সেইটো সুধিবলৈ আছে আৰু পতাকাও লগাবলৈ আছে হেল্ল' দবং ছাৰ কক হেপী ফ্ৰীডম ডে থেংক ইউ চেম টু ইউ কথা এটা কাৰণেহে ফোন কৰিছিলো হয় নেকি কি কথা কওকচোন সেই চুৰকেইটাই কোৱা নাই নহয় গম পাই নাই সিহঁতক কোনে পঠিয়াইছে ক'ৰ পৰা আহিছে হেতি মুখ খোলা নাই মানে নাই খোলা আমি পুৰা ট্ৰাই কৰি আছো মাৰো দিছো তেতিয়াও কোৱা নাই সিহঁতকেইটাক আপোনালোকে নোৱাৰিব নহয় গম পাইছে নাই সিহঁতক আমাৰ ইয়ালৈ লৈ আহক আপোনালোকৰ তালৈ আমাৰ ইয়ালৈ গোটেই তিনিটাকে বান্ধি লৈ আনক চাব সিহঁতক কেনেকে গেমেয়া ভুকু দি চব কথা উলিয়াই দিম মুখৰ পৰা হুৰ দবং সঁচাকে নেকি সঁচাকে লৈ আনক সিহঁতক ইয়াত বেলচা লৈ কোবাম মুখৰ পৰা চব উলিয়াই দিম হয় নেকি ৰ'ব তেতিয়াহ'লে গৈ আছো তিনিটাকে লৈ গাড়ীত ফ্লেগ লগাই আহক বৈ গাড়ীত উঠগে বৈ ছাৰ কলৈ নিব তিহাৰ জেল নি তিহাৰ জেলৰ পেহীয়েকৰ ঘৰলৈ নিম গম পাবি নহয় বৈ আইঅ কৃষ্ণ তিহাৰ জেলৰ পেহীয়েকৰ ঘৰো আছে নি আজিহে গম পাইছো আজি স্বাধীনতা দিৱস নহয় মোদী পেহাই কৈছে ঘৰ ঘৰ মে তিৰংগা তাকে পতাকা এখন লগাই দিওঁ নহলে কমিটি মানুহ আহিলে পিঠি ফালিব ভাৰত মাতা কি জয় হৈ গল বছ ঘৰ ঘৰ মে পতাকা পাপা তুমি পতাকাখন ইমান অকমান যে আনিলা কেলে ডাঙৰখন আনিব নোৱাৰিলা তই দেখিছ নাই বাপেহঁতৰ পতাকা কিমান দামত বিকিছে 70 টকা 80 টকাকে লৈছে ইমান পইচা নাই এনে ঘৰত চুৰি হল গোটেই লেংটা কৰি পঠিয়ালে নিয়মটো কৰিলে হয় এইবোৰ দৰকাৰ নাই ডাঙৰ সৰু চুৰ বুলি ক'লে মনত পৰিছে কালি সিহঁতি চুৰ ধৰিবলৈ যোৱা কথা আছিলে নহয় মোক নেমাতিলেচোন পেটুৱা আচোন পতকে খবৰ এটা লৈ আহোগে কিনো হল বলা টাকি নাকত কেৰাচিন তেলৰ চাকি হোৱাই দে আৰ নট কামিং so many time নাইট মে গোয়িং ষ্টিল নট কামিং পুলিচে ধৰা নাইতো সিহঁতক ফোনটো নলগা হল ধমেশ দা কি কৰিছে মোলেছ একো নাই পতাকাখন ঠিক কৰি আছো ঘৰত লগাবলে হয় নেকি মোৰ ঘৰত লগোৱাই নাই মই পাহৰিলোৱে কি চিন্তা কৰি আছানো ইমান নহয় মানে দবং চাই ফোন কৰিছিলে মোলে এতিয়া ফোন কৰি কৈছে বোলে সিহঁতিকেইটাই মুখ খোলা নাই নহয় বস্তুবোৰ ক'ত থৈছে লগতে কোনে পঠিয়াইছে সেইটো কোৱা নাই মই ক'লো বোলো আমাৰ ইয়ালৈ লৈ আহক সিহঁতক চব উলিয়াই দিম নহয় মুখৰ পৰা হয় নেকি ভালে কৰিলা দিয়া সিহঁতক ইয়াতে শিক্ষাটো দিব লাগিব ভালকে চুৰ ইয়ালৈ আহিছে নেকি সিহঁতক আজি মই স্বাধীনতা দিৱস উদযাপন কৰাই পঠিয়াম কালি মই ফস্তি মাৰি শুই থাকোতে গ'ল সিহঁতক নেপালোৱে আজি চাবি কি গতি কৰিম পাপা হল নেকি ব'লা আকৌ লগাওঁগে হৈ গ'ল বাহিৰলৈ আহ কোনডোখৰত লগাও ল'ৰা সেইডোখৰত লগোৱা আকৌ সন্মুখত তেতিয়াহে চবে দেখিব বছ হৈ গ'ল এতিয়া বাইকখনত লগাবলৈ আছে তহঁতি পতাকা লগাই দিলি দাইটি লগাই দিলো মই থকা ঘৰত নলগালে হবনে বিজেপি মানুহ দেখিছে নাই বুকুত পদুম ফুল পতাকা নলগাবলৈ হলে মোদীয়ে ঘৰতে পিটিবহি হয় নেকি ৰাতিপুৱা মোলে ফোন কৰিছে মোদী ককাই দেৱে বোলে পতাকা লগা নহলে তো কামৰ পৰা বৰখাস্ত কৰিম কনা মুচৰি হয় নেকি মোৰ চিনাকিহে আছিলে নৰেন্দ্ৰ মোদী আগতে সৰু হৈ থাকোতে মোদীৰ লগত কত টাংগুটি খেলিলো ধমেশ দা বলকো ভিতৰলৈ যাওঁ এই দুজনৰ কথা শুনি থাকিলে মোৰ এতিয়া মেথা ঘোলাকনি হব মই আকৌ মোদীৰ লগৰ ৰেষ্টুৰেণ্টত গৈ কত ডেটিং মাৰিলো কিমান ৰোল খালো চিকেন ৰোল বাবা ৰোল মামা ৰোল ছাৰ আপুনি আমাক আকৌ সেই চুকা গাঁওখনলৈকে লৈ আহিলেচোন পেপাই নাথাকিবি গম পাবি নহয় বৈ তহঁতক আজি স্বাধীনতা দিৱস খুৱাবলৈ আনিছো নেখাওঁ স্বাধীনতা দিৱস বলক নাই খাবই লাগিব বৈ লেগিটা চোৰকেইটা নহয় নে পুলিচে ধৰি লৈ গৈছে মই ঘৰৰ পৰা নাগাদাখন লৈ আহোগে তক আজি কাটি পিচ কৰি দিম কুঞ্জলতা কপ ফুল এজনী ধোঁৱা খাপৰ নিচিনাকে সোমাই থাকে মই গম নাপাওঁ এটাকেইটাক আজি ৰাম বিহাৰী চাইকেল চুৰ কৰিবলৈ আহিছিলে সিহঁতক আজি হাত ভৰি কাটি মই স্বাধীন কৰি পঠিয়াম অকল গাটোহে থাকিব চাপৰ নিচিনাকে গৈ থাকিব লাগিব বগাই ফচকে ভগৱান কিয় কৰি দিলা চেদাবোৰ ইমান বেছি মূল্যৱান ভগৱান কিয় শিকাই দিলা চেদাবোৰক পাতিবলৈ নিচা জাল
গাড়ীখন চুৰ নহ'লে বাৰু দেই, এতিয়াহে মনটো ভাল লাগিছে, নহ'লে আজি পাতাকা লগাবলৈ একোৱে নাথাকিলেহেঁতেন। স্বাধীনতা দিৱস বুলি আজি ভালকে চদা পালিকে খাওঁ, চূণ তুণ সৰহকে দি। সৰু ডাকাইতিহঁত বাহিৰলৈ ওলাই আহক, এয়া লৈ আহিলো চোৰ। হয় নেকি? লৈ আনিলে? স্বাগত নেহি কৰোগে হামাৰা। কেলে আনিছে আপোনালোকে আমাক ইয়ালে? তহঁতি বোলে মুখ খোলা নাই, সেইকাৰণে তহঁতৰ মুখখন খুলিবলৈ ইয়ালৈ লৈ আনিছো। আজি তহঁতৰ মুখখন স্বাধীন কৰি পঠিয়াম, চাবি। আইঅ কৃষ্ণ, মাৰিব নেকি? দবং ছাৰ, আমাক লৈ ব'লক। আপোনাৰ এইটো নিয়ম নহয় নহয়, পাব্লিকৰ হাতত গতাই দিয়া, থানালৈ নিয়ক। নাই নাই, থানালৈ নিয়া নহ'ব, থানাত কাম নাই। তহঁতি মুখ নুখোল, তহঁতৰ মুখখন ইয়াতে খোল খাব, এওঁলোকেহে পাৰিব, মই গম পাওঁ নহয়। ইয়াতে থাক। আইঅ, এসোবাই মাৰিবচোন আজি। ঐ তহঁতি চুৰ ধৰিলি নি? ঐ ককাইদেউ কালিয়ে ধৰিলো, এহেঁতি থানাত মুখ খোলা নাই, সেইকাৰণে আজি ইয়ালৈ মাতি লৈ আনিছো মুখ খোলাবলৈ। চালা কালি তহঁতি মোক নেমাতিলি, মই 9টা বজালৈকে কলম কটাই লৈ বহি থাকিলো, লাষ্টত টোপনি ধৰিলে শুই থাকিলোগে। এনে যিসোপা মানুহ হ'ল সেইকাৰণে নেমাতিলো। এয়া দেখিছে নাই, চুৰ ধৰিলো আমি। চাওঁ সেইদিনাখনি মোক কি বুলি কৈছিলে, তোক গুলি মাৰি দিম, পেট ফুটাই দিম, পক ফুটাই দিম। আজি কওঁ বাৰু কি কওঁ, ইয়াক গেমা ভুকুকে দি দিওঁ নি? কান্দুলে বাঘ ঢকা লাগে তোক। ছাৰ মোক ক্ষমা কৰি দিব, মোৰ ভুল হৈ গ'ল, নেমাৰিব। ক্ষমা কৰি দিব লাগে হে? সেইদিনাখনি মোক ক্ষমা কৰি দিছিলি, যি যি বস্তু নিছিলি চব ভালে ভালে ঘূৰাই দিবি, নহ'লে বাঘ ঢকা চুটত চেচেকে মুতি যাবি। আইঅ কৃষ্ণ, বস্তু নাই মোৰ ওচৰত। কাম এটা কৰো, গম পাইছে নাই? এহেঁতকেইটা কাণত ধৰাই অলপ এফালে ফুৱাবলৈ লৈ যাওঁ, তেতিয়াহে দেখিব এহেঁতি ঘৰ ঘৰমে জাতীয় পতাকা। ভাল হ'ব ব'লা। ঐ কাণত ধৰ গোটেইকেইটাই। ছাৰ, কাণত ধৰিবলৈ লাজ লাগে, নাকত ধৰিব পাৰিম নাই? কি কলি তই? বেটুৱা, কলম কটাৰীখন আনচোন, ইয়াৰ নাকটো গুৰিতে কাটি পেলাও। আইঅ কৃষ্ণ কৃষ্ণ, বতুৱা নানিবা কলম কটাৰী, আমি ধৰিছো। বৈ এতিয়া নাকৰ পোনে পোনে। মজা লাগিব আজি, বৈ। ঘূৰ। ছাৰ, আমাক থানালৈ লৈ ব'লক, এইবোৰ কৰিবলৈ বাদ দিয়ক। নাই তহঁতক এনেকে যাবলৈ দিলে নহ'ব নহয়। আমাৰ বস্তুবোৰ ক'ত আছে ক, তহঁতৰ মালিক ক'ত আছে ক, তেতিয়াহে যাবলৈ পাবি, নহ'লে ইয়াতে তহঁতক পুৰা পানিচমেণ্ট দি দিম। কোনকেইটা চাওঁ? চোৰকেইটা? ৰাম বিহাৰীদা, এইকেইটা এহেঁতক পাকাৰত মই নাগাদা মাৰি দিম। আইঅ গৌণ্ড পক্ষী, এজনো সোধা নহয়। চিনি পোৱা নাই হে ৰাম বিহাৰীক? মোৰ ঘৰৰ পৰা আজি চাইকেল নিবলৈ আহিছে, বাহিৰত থৈ দিওঁতে। চাইকেল দিবি নে কি? ক'ত আছে ক? ছাৰ চাইকেল এটি ক'লে নে কি? ক'ত আছে? নাই কোৱা, সিহঁতি বস্তুবোৰ ক'ত থৈছে কোৱাই নাই, সেইকাৰণে সিহঁতক ইয়ালৈ আনিবলগীয়া হৈছে পানিচমেণ্ট দিবলৈ। সিহঁতক পানিচমেণ্টটো মই দিম। এটি চাইকেল ক'ত আছে নক'বলৈ হ'লে নহয়। সিহঁতক দাই মাৰি পেট ফালি কলিজা লিভাৰ কিডনী চব উলিয়াই বজাৰত বিকি দিম, পইচা উলিয়াই পেলাম চাইকেলত। আইঅ, এতিয়া মাৰিব নেকি? হৰি দাদা, হ'ব এইবোৰ কাৰবাৰ নকৰিব, আমি চাইকেলখন উলিয়াম নহয়, আপুনি চিন্তা কৰিব নালাগে। আপুনি ঘৰলৈ যাওক, আপোনাৰ চাইকেল আপোনাৰ ঘৰত দি থৈ আহিমগে। আপুনি কৈছে দেখিহে মই যাবলৈ লৈছো, নহ'লে আজি মই এইকেইটাক দা মাৰি নিলো চিঙি পঠিয়ালোহেঁতেন। দেখিছ আমাৰ ইয়াত কেনেকুৱা হেভি মানুহ আছে? ভালে ভালে কৈ দে, নহ'লে ইয়াতকৈ হেভি মানুহ আহিব, চিধা নেলো চিঙি পঠিয়াব। বৈ আগলৈ বৈ, ঘূৰ। লাই হালে জালে ফুল চন্দন তুলসী, আমাৰে চোৰ আহিছে চবে আদৈনী আহি। আইঅ মতিলাল নেহেৰু, মৰিলো। পানী তুলিবলৈ আহিছো নে চুৰ হেৰি কৰিবলৈ আহিছো? বৰ্তা সোধা নহয় দেই মানুহ। এহেঁতক আজি বিয়ানাম গুৱাই নিম। কোনকেইটা বে চোৰ? এইবাৰতো ভালকেইজনকে আহিলে, মৰিলে আৰু। কনা মুচৰি, তই এনাখনি কি কৈছিলি মোক? চুই মাৰি পেট ফালি দিম, গোটেই মাল লৈ গলি মৌ। আজিতো লাখুটি মাৰি চকু উলিয়াই পেলাম। কৃষ্ণ, চবে পালে মোক। বিয় এটা চকু উলিয়াই পেলাকচোন, গাহৰি চকু 5টা লগাই দিওঁ। আইঅ, এইকেইজনে ডক্টৰ পঢ়ি আহিলেগে নি অপাৰেশ্যন কৰিবলৈ? ভুৱন, কলহৰ মাল দি আহিছো ঠিককে নেলুগুৰিলৈকে এহেঁতক গৰু পিটন দিবলৈ। এতিয়া চাবি এহেঁতক কি কৰিম। আইঅ বুঢ়াই মাৰিলে। চাল্লা, সেইদিনাখনি তহঁতি মোক কলহৰ মাল লৈ গলি 350 মোৰ মেথা গৰম হৈ গ'ল। আজি তহঁতক পিটন দি দিছো কলহৰ মাল খাই। তহঁতি আমাৰ জোঁৱাই গাড়ীখন দিবি নে নিদিয় বে? ককা, গাড়ী ক'ত আছে আমি নাজানো নে? বিয়ৈ ভোট জলকীয়া লৈ আনক, সিহঁতৰ পকত ভোট জলকীয়া ঘঁহি দিওঁ। আইঅ বটি মৰিলো। কোনটো আনিম? আচাটো আনিম নে কি, নে কেঁচা আনিম? আচাটোকে আনিব। আমাৰ বিয়ৈ ঘৰ যিটো ভোট জলকীয়া আচাৰ খালে তহঁতি বাহিৰত লালতি উলিয়াই থাকিব লাগিব, সেইটো যেতিয়া পকত ঘঁহি দিম। বহাগত ভুবুলা ছাগলী বিয়া দেখি যাবি।
যি যি বস্তু আছে চব ঘূৰাই দে, নহলে কোৰ বেলচা কটাই মাৰি তহঁতৰ মাথা কলি ভাঙি পেলাম। ককা আমাৰ লগত এনেকুৱা নকৰিব, আমি সঁচাকে নাজানো গাড়ীখন ক'ত আছে। তহঁতৰ মালিকে থৈ দিছে, মালিক ক'ত আছে সেইটোতো জানো, আমাক তালৈ লৈ বৈ। মালিকক তালৈ লৈ বৈ, মালিকক কেনেকে মাধমা দি উলিয়াম চাবি। আইঅ উপায় নাই আৰু দেই, দেখুৱাবই লাগিব। বলক বলক, মালিক ক'ত আছে মই দেখুৱাই দিম, আমাক একো নকৰিব পিছে। হুইনা বাদ, বলক বলক আমাক দেখুৱাই দিব। ডোন্ট ফিয়াৰ, দাবাং ইজ হিয়াৰ। চোৰে আমাৰ লগত পাৰিব হে, আগতে কত চোৰ চোৱাত পাত ঘঁহি ঘঁহি মাৰিলো। টাকি টাকি নাকৰ ৰিফাইন তেলৰ চাকি, হুৱেৰ দে আৰ গোয়িং নট কামিং ষ্টিল। বছ বছ। টাকি টাকি ৰুম্বা, ইউ আৰ কামিং আলুগুটি এণ্ড কচুগুটি, আই এম ভেৰি হেপি। হোৱাট মূল্যৱান থিংছ ইউ লাইং, ভেৰি টাইম লাগিং। সেয়া আনিছো। টাকি টাকি নাকত গৰম লোহা চাকি, দিছ ইজ পুলিচ, হুৱাই ইউ লাইং পুলিচ। তো আপুনিয়ে নি এইটো খেলৰ মাষ্টাৰ মাইণ্ড। আপোনাক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো, হেপী ফ্ৰীডম ডে। আপোনাৰ এতিয়া ফ্ৰীডম নহয়, জেল হ'ব দেই। টাকি টাকি আলুগুটি এণ্ড কচুগুটি, হুৱাই ইউ আৰ দিছ টাইপ অফ মিষ্টেক ঘটিং। বছ ক্ষমা কৰিব, কালি যে আমি টাটা চুমুখন চুৰ কৰিবলৈ গৈছিলো, এহেঁতি পুৰা প্লেন পাতি জাল পাতি থৈছিলে, আমি ফচি গলো, আমাক ধৰি আজি বলে লৈ আহিলে আকৌ। ইউ ফচিং বাট হুৱাই মি ফচিং। বছ কি কব, এসোপা যিসোপাহে মানুহ গোটেই পকোৱাই মই ভোট জলকীয়া ঘঁহিম বুলি কৈছে, কাণত ধৰি গোটেইখন ঘূৰালে, সেইকাৰণে কৈ দিলো গোটেইকেইটা একেলগে জেললৈ যাওঁ। এইজনে মানে মালিক। বস্তুবোৰ কি কৰিলে, বিকি দিলে নেকি আকৌ? টাকি টাকি নাই বিকা, বিকিবলৈ নাপালোৱে, ডিমাপুৰত বিকিলোগৈহেঁতেন, ধৰিয়ে ললে আপোনালোকে। বৰ ভাল কথা, এতিয়া জেলত পাবগে ৰব। মোৰ সোণৰ গহনা কিছু আছে বাৰু দেই, এতিয়াহে মনটো ভাল লাগিছে। এইবোৰ চব লৈ যাম এতিয়া ঘৰলে। হৰি আৰু আপুনি আমাৰ লগত বলক। টাকি টাকি ঘেই ঘিনা ঘিন দবং ভাগিন, জয় হ দবং পুলিচ কি। ভেবেলা আমি গাড়ীখন ক'ত আছে সেইটো চাওঁগে আহাচোন। বলক, আৰু ৰামবিহাৰী দা চাইকেলখনো আছে। হইনা বাট। সিহঁতি গাড়ীখন কি কৰিলে, ধমেশ দা গাড়ীখন আৰু চাইকেলখন ৰামবিহাৰী দা? টাকি টাকি আমি এইবোৰ একো নাই নিয়া, চব সেই জাৰ্মনীত আছে, পাছফালে সোমাই আছে, বিচাৰি লওকগে। এহেঁতি মোৰ ইমান ধুনীয়া ইমান দামী গাড়ীখন নি জাৰ্মনীত ভৰাই থৈছেগে। বলক ধমেশ দা, চব উলিয়াই আনোগে। আৰু তহঁতি কেইটা জেললৈ বৈ। ৰাইজসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছো, আৰু আমাৰ ফালৰ পৰা আপোনালোক সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে। এতিয়া আমি যাওঁ, বাই বাই।